Hello guys, আহিছো আমি এতিয়া টেঙা পাই গলোহি। কত মই আহিছো গাইছ দৌৰি আহিছো এক থৈ গুচি আহিলো একদম ধুনীয়াকে চাহ তা খালো আমাৰ মাহী ঘৰত আহিলো টেঙা ফুৰিলো। নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা মোৰ নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি যাম ইনে ফুৰিবৰ কাৰণে ইনে ফুৰিম মানে এবাৰ ৰাতিপুৱা পাপুৰ আহিলে গাড়ী লৈ আকৌ এই ভাইটো ওলালে সেইবিলাক বল ফুৰি আহোঁগৈ আজি সেইটো কাৰণে ওলালো আজি বল ফুৰিবলৈ সিহঁতৰ লগতে বল বোলো যাওঁ এপাক ওলাই আহোঁ এনেই তেলটো এতিয়া ইয়াতে ভৰাই লওঁ আমাৰ বিঅ'চিত তেলটো ভৰাই দিয়া আকৌ যাব লাগিব পূৰা গৈ থাকিম আৰু আমাৰ এতিয়া তেল ভৰাই হৈ গ'ল এতিয়া আকৌ যাম আকৌ আমি ওলাই আছোঁ আৰু এতিয়া আমি যাম গৈ আছোঁ একদম দেৰগাঁও এনেই ফুৰিম কাৰণে বিহু বুলি লগতে কেইটা আছে আমাৰ লগত গাইছে ধেমালিবোৰ চাওকচোন গাইছে ধেমালিবোৰ চাওক কিনো কৰিব এনেই চব ফুৰিবলৈ গৈ আছো ক'লৈ গৈ আছ ফুৰিবলৈ এইফালে মুখখন দেখুৱাই দিয়া ক'ত যোৱা টেঙাও কেলে মান লগ কৰিবলৈ এই পাপৰ কেলে যায় চাই নামাতে অকল মোক গাড়ী চলাই থাকে কেলাই চাই লাগো গাড়ী চলাই থাকে ৱেল ডান গাইছ ৱেল ডান আমি এতিয়া গৈ আছো পুৰা যাম আমি ফালি যাম আজি আমি একদম দেৰগাঁও কি কৈ আছ তই ব্লগ হেট নকৰি ব্লগ এইফালে গোটেই বাগান এইফালে বাগান শুকান বাগান আমি খিঙিজান পথাৰ পাইছোঁ গাইছ খিঙিজান পথাৰ আকৌ ইয়াত মাছ বহুত ওলায় মাছ এতিয়া মাছ ছিজন আহিব বহুত পানী হ'ব তেতিয়া মাছ বহুত ওলাব এতিয়া মাছ ওলাই এতিয়া অকল পথাৰ পাব দেখিব অকল পুৰা শুই আছো মজা আছে শুই আছো কালি টোপনি ক্ষতি সেইকাৰণে গাড়ীত মই পাছফালে চিটটোত শুই গৈ আছো এইকেইটা আগফালে বহি গৈ আছে এইফালে চলাই গৈ আছে এই বহি গৈ আছে হাঁহিৰামে ব্লগ নামনা নি হাঁহিৰাম এইফালে মই বিন্দাছ শুই আছো একদম এতিয়া আমি অভাৰব্ৰিজ পাই গৈছো ফকাটিং অভাৰব্ৰিজৰ ভিউটো আপুনি দেখুৱাই দিম বলক চাওক অভাৰব্ৰিজৰ ভিউটো গাইছ মজা লাগিব চাওক এয়া অভাৰব্ৰিজ ফকাটিং জোন ওলাই আছে বোলে বেলি ওলাই জোনহে আছে বেলি ওলাই আছে এইফালে আছে ট্ৰেইনৰ ৰাস্তা তলেদি ৰৈ মোক এইফালে যাবি নাই গাইছ এতিয়া আমি গোলাঘাট টাউন সোমাইছোহি আৰু সোমাই গৈ আছোঁ আৰু মই লেপেটিকাই বহি আছোঁ শুইছোঁ এইখনে কৰি আছোঁ মানুহ ঘৰতে পায় মানুহ ঘৰত সোমাইছোঁ কোনো মানুহজনে আকৌ চিনি নাপাওঁ চিনি পাই চাগে গৈ সোমাইছোঁ ৰখোঁ অকণ ৰখি চাই লওঁ তাৰ প্ৰয়োজন 10 minutes later গোটেইকেইটাই এইখিনিতে বহি আছোঁ এতিয়া আলহী খাবলৈ আহিছে ক'ত আহিছ গণপুখুৰীত আছোহি এতিয়া আমি বহি আছো গাটো ভাল লগা নাই ন গাটো একদম কানিয়া একদম আলচি নিচিনা লাগি আছে ইয়াও লাগিছে বোলে পাপুলৰ যাওঁ এতিয়া আমি লগৰটো ঘৰৰ পৰা তোমাৰ বস্তুটো পাইছোঁহি আৰু দেৰগাঁও সোমাইছোঁ এতিয়া লগৰটোৰ ঘৰলৈ যাব লাগিব তাত যামগৈ এতিয়া সিহঁতৰ ঘৰলৈ ফোন কৰিয়ে আছে সি আমালৈ ক'ত পালিহি বোলে পাইছোঁগৈ ক'ত পালিহি বোলে গৈ আছোঁ মাংস আনি থওঁ বোলো গাহৰি আনি থওঁ বোলো তাক কৈছোঁ বইল খাব লাগিব গাহৰি বইল আৰু মই এনেকৈ বহি আছোঁ ধুনীয়াকৈ দেৰগাঁও টাউন সোমাই গ'লোঁ এতিয়া পূৰা মজা দেৰগাঁও টাউন সোমাই গ'লোঁ এইফালে ই কথা চলাই আছে ক'ত পালিহি টেঙা টাউন পাই গ'লোহি গাইছ কিবা কিবি খাবি না নাখাৱ ভোক লাগিছে কিবা খাবি না নাখাৱ কিবা কিবি চিংগল মাৰিলে নি এবাৰ ফ'ৰ লাইন ৰাস্তা পুৰা বনাই আছে ফ'ৰ লাইন বনাই আছে পুৰা
minutes later. আমি গাড়ীৰ পৰা নামিলোঁ এতিয়া গাড়ীৰ পৰা নামি এতিয়া লগৰ ঘৰলৈ গৈ আছোঁ তহঁতে কিবা হয় নি আকৌ মোৰ পেহী লোৱা পেহী ঘৰলৈ আহি আছোঁ গাইজ কি ক'ম আৰু দেই মোৰ একদম আলচি লাগি আছে একদম বেছিকৈ নুসুধিব নাই নুসুধিব গাড়ী চলাই কেনেকুৱা লাগিলে গাড়ী চলাই বহুত ভাল লাগিলে গাড়ী চাই পেলাই পূৰা খেতি একদম বন্ধাকবি কিবা কিবি লগাই দিছে এইবছৰ ধুনীয়াকৈ চব পূৰা খেতিৰ জেগা পূৰা মজা আৰু খেতি পূৰা খাবলগীয়া খাকে এইফালে তাৰপৰা এবিঘামান হ'ব ন পথাৰে পথাৰে গৈ আছে একদম কেনে গৈ আছে এইফালে গাড়ী সোমাই গ'লি ন হে তিনিটা লাইন পাতি গৈ আছোঁ এটা এটাকৈ হেল্ল' গাইজ দেখুৱাই দে মোক হেল্ল' গাইজ আহি যাওক আমি এতিয়া টেঙা পাই গ'লোহি দেখিছে নহয় পৰিৱেশটো চাই লওক কি ধুনীয়া সুন্দৰ পৰিৱেশ লগতে মই আহিছোঁ গাইছ দৌৰি আহিছোঁ তাক থৈ গুচি আহিলোঁ জংঘল ফালিবলৈ নাই জানো ৰাস্তাটো মুকলিকৈ আছে এটা ঘৰ হস্পিটেল আছে ন আমি গৈ আছোঁ তেতিয়া পাই গ'লো এটা ঘৰ আহি ব্লগটো বনাই খোলাক দেখুৱাই দিবি পাই গৈছোঁ সি পূৰা মজাকৈ আহি পাই গৈছোঁ এটা ঘৰ আহি সেইটো শুই আছ নেকি তই শুই আছোঁ বহুত আকৌ ডাঙৰলি কিনি গ'ল ডাঙৰলৈ গা ধুই আছে বিহু খালি পৰা নিচাল শুই আছে নেকি পাই গ'ল ডাঙৰলিয়ে গা ধুই আছে বোলে তাক বিচাৰি আচলতে যাওঁ সি গা ধুই আছে কি ৰ তই থামাই দে বাৰু গা ধুলে দে গ পাই গ'লো গাড়ী চতাব আমি এইফালে হাঁহন চা এইফালে A few moments later. ভাত খাই আছিলোঁ ভাত তাত নাখালোঁ আৰু চাহটোকে খাই গুচি আহিলোঁ এতিয়া আকৌ ঘূৰি আহি ৰতলা পৰঠা পাই গ'লে ৰতলা পৰঠা পাই গ'লে এখন পৰঠা পাই হৈ এতিয়া আমি ঘৰলৈ গৈ আছোঁ এতিয়া প্লেন এখন দুটাৰো প্লেন ফাংচন হৈ আছে ডাইৰেক্ট এতিয়া গোলাঘাট পামগৈ আৰু একদম কাবৰ গাড়ীতে সোমাই দিলোঁ কাবৰ গাড়ীতে সোমাই ডাইৰেক্ট একদম গোলাঘাট গৈ আছোঁ একদম A few moments later. এতিয়া আকৌ গাইছোঁ মই লগৰ এটা ঘৰ মানে মাহীয়েকৰ ঘৰলৈ আহি আছোঁ এফালৰ পৰা চব সোমাই আহিছোঁ আৰু মহতিয়াই আহিছোঁ আৰু য'তে ত'তে সোমাই আৰু চব ফালৰ পৰাই এতিয়া লগৰটো ইয়াৰ ভাগৰ মাহীয়েক তোৰ ভাগৰ কি হ'ব মোৰ ভাগৰ মাহী ইয়াৰ ভাগৰ বাইক ইয়াৰ বাইক তোৰ মাহী মাহী ঘৰলৈ ইয়াৰ মাহী ঘৰলৈ আহি আছোঁ আমাৰ নতুন ব্ৰিজখন দিন হ'ল বনোৱা দিন হ'ল হয় নাই দিন হ'ল শৰাইঘাট পাই গ'লো গাইছ শৰাইঘাট পাই গ'লো গোলাঘাটতে শৰাইঘাট আছে আমাৰ অকণমানি শৰাইঘাট পাই গ'লো আমি গাইছ ঘৰ মাহীহঁতৰ ঘৰ এয়া প্ৰসাদ দিছে আমাক খাবলৈ তিনিটাই পঢ়িলে প্ৰসাদ খাই আছে ই দুটা লৈ লৈছে পকা বুলি এটাও খোৱা নাই কল এবাৰ খাইছে কেঁচা বোলে আকৌ থৈ দিছে তাৰপিছত ঘৰ বনাই আছে ডাঙৰকৈ মোক চাহ দিছে এতিয়া মাহীয়ে গাড়ীটা চলাবি দে বুলি অ'কে ব্ৰ ইঞ্জিনটোৱে পাবগৈ মই চলালে পেট ভৰি গ'লে পিঠা খালোঁ লস্কা খালোঁ চাহ খালোঁ কিমান মজা লাগিলে যে ভৰি গ'ল চাগে ন ভৰি গ'ল আমি যাবলৈ ল'লোঁ এতিয়াও ঘৰলৈ এই ডেগি খোল বেগতে দি আছিলোঁ দেখি দি যাওঁ গাইছ যাব সকলো যাওঁগৈ ঘৰলৈ যাওঁ ব'ল
ঐ চলা ঐ 10 minutes later. গাইজ আমি ৰাতিপুৱাই মানে 11 বজাতে ওলালো ঘৰৰ পৰা গোটেই 3টা কিন্তু গাইছ এতিয়া আমি গৈ আছো ঘৰলৈ একদম ধুনীয়াকৈ চাহ তাহ খালো আমাৰ মাহী ঘৰত আহিলো ডেঙাও ফুৰিলো 3টা ধুনীয়াকৈ বিহু বুলি অকণ ঘূৰিলো ফুৰি কৰি এতিয়া আমি ঘৰলৈ গাইছ গৈ আছো ধুনীয়াকৈ আৰামত গৈ থাকিম আৰু ঘৰত গৈ ভূঞাত চুঞাত মুখ হাত ধুই লগৰকেইটাৰ লগত অকণমান লেকচাৰ মাৰিম লেকচাৰ মাৰি কৰি কালি ৰাতিও টোপনি খতি হৈ আছে গাইছ অকণমান শুবও লাগিব অকণমান সোনকালে শুম আজি গাইছ আকৌ অলপ 2 মিনিটৰ পিছত আকৌ লগ পাই আছো হ'ব গাইজ ইমানতে আজি মোৰ ব্লগটো সামৰণি মাৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ থাকিম আৰু থেংক ইউ ছ' মাছ মেৰা ভিডিঅ' দেখনে কে লিয়ে